Hello guys, আজি আমি Umsiang picnic place আৰু Tegheria Waterfalls চাবৰ বাবে আহি আছো। এয়া আমি এতিয়া টুপাতলি তিনিআলি পালোহি। লেফট সাইড তিনিআলি পা আমি লেফট ললো। ৰাস্তা বৰ্তমান ইমান ভাল নহয় দেই, ঘাট আৰু লগতে বোকা। আমি এতিয়া পাহাৰৰ ওপৰেদি আহি আছো। আৰু এই ৰাস্তাটো যিটো ৰাস্তাত মই আহি আছো ন, এইটোৱেদি মেঘালয় যাব পাৰি দেই। এইটো হয়তো পাহাৰ আছিল, বহুত ধুনীয়া পাহাৰ আছিল চাগে হয়তো। ইয়াৰতো আধা ফালটো এতিয়া খান্দি পেলাই হৈছে। এয়া হৈছে Umsiang পিকনিক প্লেচ। ইয়াত বহুত ধুনীয়াকৈ গছ কেইজোপা ৰোৱা আছে দেই। গছ কেইজোপা বহুত ধুনীয়াকৈ শাৰী শাৰীকৈ ৰোৱা আছে। ইয়াতে হয়তো মানুহসকল মানে যিবিলাক পিকনিকত আহে পিকনিক টাইমত, মইতো পিকনিক টাইমত অহা নাই, ইয়াতে হয়তো পিকনিক খায়। বহুত ধুনীয়া প্লেচ, আপোনালোকো আহিব পাৰে পিকনিক টাইমত। কাষতে এইখন শিলেৰে বহি থকা নদী। নদীখনো কিন্তু বহুত কিবা এটা ভাল লগা নদী দেই, গোটেই শিলেৰে ভৰি আছে চব, বহুত ধুনীয়া। এই নদীখনৰ আৰু এটা বিশেষ কথা আছে। এই নদীখনৰ বিশেষ কথাটো হৈছে, এতিয়া মই য'ত আছো এয়া হৈছে মেঘালয় আৰু ইটো পাৰ হৈছে অসম। এতিয়া আমি Umsiangৰ পৰা উভতি আহি আছো। এইখন হৈছে টুপাতলি মাৰ্কেট। ৱাও, এইটো এটা পাহাৰটো কিবা এটা সৌন্দৰ্য ফুটি উঠিছে। কিবা এটা ভাল লাগিছে পাহাৰটো। এবাৰ চাওক, এয়া আমি এতিয়া Umsiangৰ পৰা উভতি Tegheria ৱাটাৰফলছৰ বাবে ৰাস্তা লৈছোঁ। এইটো হৈছে Tegheria ৱাটাৰফলছৰ ৰাস্তা। আমি আহি বৰ্তমান এতিয়া Tegheria ৱাটাৰফলছ পালোহি। এইখন হৈছে Tegheria ৱাটাৰফলছৰ মেইন গেট। এই গেটৰ ভিতৰেদি যাব লাগিব Tegheria ৱাটাৰফলছৰ বাবে।
Wow. All waterfalls. Waterfalls. চাৰিওফালে waterfalls. Looking on my back and you are still the same. I try to figure out why you can tell the same. And I know you know all the things that made us. My feelings for you don't go. And I know you know all the things that broke us. I still have to let you go. Take my hand and follow me. Out of you in a fantasy. Something good, just something sweet. Follow you in a fantasy. I'll be there, you'll be with me.